Hello guys, welcome back to my channel Diptasri Gogoi. নিমকি সকলোৰে প্ৰিয় নহয়নে? কিন্তু আপুনি ঘৰতে বজাৰৰ নিচিনা মুচমুচিয়া নিমকি কেনেকৈ তৈয়াৰ কৰিব? আজি মই এই ভিডিঅ'টোত লৈ আহিছোঁ কেনেকৈ নিমকি মুচমুচিয়া কৰিব তাৰে টিপছ। এয়া দেখিছেনে নিমকি কেইটা কিমান অইলি আৰু কিমান মুচমুচিয়া হৈছে? তেনেহ'লে দেৰি নকৰি আজিৰ ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ বলক। প্ৰথমে মই চাহ খোৱা কাপটোৰ জোখেৰে 1.5 কাপ ময়দা লৈ লৈছোঁ। সোৱাদ অনুসৰি নিমখ মিহলাই দিছোঁ। নামমাত্ৰ ছ'ডা দি দিছোঁ। আৰু এতিয়া মই দিম কালজিৰা, নিমকিৰ মেইন ইনগ্ৰিডিয়েণ্ট। ইয়াক মই হাতেৰে মোহাৰি দিছোঁ যাতে ইয়াৰ পৰা ফ্লেভাৰটো নিমকিত মিহলি হৈ যায় ভালদৰে। এতিয়া মই শুকানে হাতেৰে গোটেইখিনি মিহলাই লৈছোঁ যাতে ছ'ডা আৰু নিমখখিনি ভালদৰে মিক্স হৈ যায়। এতিয়া মই ইয়াত অলপকৈ ৰিফাইন তেল দি ভালদৰে ময়দাখিনি মিহলি কৰি ল'ম। আপুনি একেবাৰে বহুত বেছি তেল মিহলি কৰি নিদিব আৰু আপুনি একেবাৰে অকণমানো তেল নিদিব। আপুনি এনেদৰে ময়দাখিনি ভালদৰে এনেকৈ হাতত মুঠি কৰি চাব। যেতিয়া মুঠিটো হৈ যায় সেইখিনি আপোনাৰ পাৰফেক্ট হৈছে। এতিয়া মই ইয়াত অলপ কৰি পানী মিহলাই ময়দাখিনি ভালদৰে মঠি ল'ম। আপুনি একেবাৰে ইয়াত পানী মিক্স কৰি নিদিব কাৰণ নিমকিৰ কাৰণে আমাক ৰুটিৰ নিচিনা ঢিলা ডো কৰিব নালাগে। এয়া মোৰ ডো ৰেডি হৈ গ'ল। এতিয়া মই আপোনালোকক দেখাই দিছোঁ। দেখিছেনে ইমানটো চাইজৰ কৰিব ডোটো। এতিয়া মই ইয়াক আধা ঘণ্টাৰ কাৰণে থৈ দিম। এতিয়া মোৰ আধা ঘণ্টা হৈ গ'ল। ইয়াক মই আকৌ এবাৰ ভালদৰে হাতেৰে মঠি লৈছোঁ। ডোটো মই মাজতে কাট কৰিম, মানে মই ইয়াত দুটা লাডু কৰিম কাৰণ মই নিমকিটো দুটা শ্বেপত বনাম বুলি ভাবিছোঁ, সেয়ে মই কাটি দিছোঁ। এতিয়া মই লাডুটো বেলি ল'ম। ময়দা বেলিবলৈ আচলতে ৰুটিৰ নিচিনা মানে আটাৰ নিচিনা ইজি নহয় কাৰণ ইয়াক বেলি দিলে আকৌ চাপি আহে। এতিয়া মোৰ বেলি হৈ গ'ল। দেখিবলৈ বৰ ডাঙৰ যেন লাগিছে ন, কিন্তু নহয় বাৰু। মই ডাঠটো ইমানটো কৰিছোঁ নিমকিৰ কাৰণে। এতিয়া মই ইয়াক ধুনীয়াকৈ শ্বেপত কাটি যাম। অকল যে এইটো শ্বেপতে কাটিব লাগিব কোনো কথা নাই। আপোনালোকৰ যেনেকুৱা ধৰণৰ শ্বেপ বিচাৰে তেনেকুৱা ধৰণে কাটিব পাৰে। কিন্তু নিমকি বুলি ক'লে মানে এই শ্বেপটোৱে ভাহি আহে চকুৰ আগত, নহয়নে বাৰু? এইখিনি মোৰ কাটি হৈ গ'ল। এতিয়া মই এইখিনি প্লেটখনত ছাইড কৰি সিটোৰ শ্বেপ বনাই লওঁ। নেক্সটৰ কাৰণেও মই এনেদৰে ৰুটিখন বেলি ল'লোঁ। এইখন কিন্তু মই পাতল কৰা নাই, অলপ ডাঠ কৰি ৰাখিছোঁ। আৰু এইটো হৈছে মনোৰমা ঘিৰ সাফৰ। আপোনাৰ ওচৰত যদি কাটাৰ আছে তেন্তে আপুনি গোল কাটাৰ ইউজ কৰিব পাৰে। মই এইটো ইউজ কৰিয়ে দেখাইছোঁ। তাৰপিছত মই এনেদৰে ৰুটিখনৰ ওপৰত প্ৰেছ কৰি গোলকৈ শ্বেপটো বনাই লৈছোঁ। এয়া মোৰ কমপ্লিট হৈ গ'ল। ইয়াৰ পিছত মই এক্সট্ৰাখিনি এইদৰে উলিয়াই দিছোঁ আৰু এইখিনি আপুনি আকৌ ভালদৰে মঠি ইয়াৰ পৰা নিমকি বনাব পাৰে। এইফালে মোৰ কেৰাহীত তেল গৰম হৈ আছে। ইয়াতে মই এটা কথা কওঁ, নিমকিৰ কাৰণে কেতিয়াও পূৰা হাই হিটত নিমকিখিনি নিদিব। তেলখিনি এবাৰ হিট কৰি লোৱাৰ পিছত তাক আকৌ কম কৰি ল'ব ইয়াৰ হিটটো। তাৰপিছতহে আপুনি নিমকিখিনি দি দিব। এতিয়া মই এটা নিমকি দি চাইছোঁ, এইটো পূৰা পাৰফেক্ট আছে। মই ইয়াত নিমকিখিনি দি দিম। আপুনি যেতিয়া কম হিটত লাহে নিমকিখিনি বনাব তেতিয়াহে আপোনাৰ নিমকি পূৰা মুচমুচীয়া হৈ উঠিব। এইখিনি মোৰ হৈ গ'ল। এতিয়া মই ইয়াক কাঢ়ি দিম কাৰণ ঠাণ্ডা হৈ যোৱাৰ পিছত নিমকি কালাৰটো আৰু বেছি ডাৰ্ক হৈ যায়। আপুনি যদি বেছি ডাৰ্ক কালাৰ ভাল পায় নিমকিত তেনেহ'লে আপুনি আৰু অলপ দেৰি ভাজি দিব পাৰে। আৰু এইফালে মোৰ এইকেইটাও কমপ্লিট হৈ গ'ল।
এইফালে মোৰ নিমকি ৰেডি। এতিয়া মই আপোনাক এটা ভাঙি দেখাইছোঁ আপোনালোকক যে কিমান ক্ৰিস্পি আৰু কিমান অইলি হৈছে। মই দেখুওৱা পদ্ধতি কেইদৰে আপোনালোকে নিমকি বনাই চাবচোন। চাব আপোনালোকৰ নিমকিও বহুত বেছি ক্ৰিস্পি হ'ব। আৰু এইটো শ্বেপ মই আপোনালোকক দেখাব থাকি গ'ল, যোনখিনি মানে এক্সট্ৰা থাকি গৈছিলে সেইখিনিৰ পৰা মই এইকেইটা শ্বেপ ফটাফট কৰি বনাই ল'লোঁ, সেইকাৰণে মোৰ দেখাব থাকি গ'ল। নেক্সট কেতিয়াবা দেখাই দিম বাৰু। তেনেহ'লে আজিৰ ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিল জনাবলৈ নাপাহৰিব। যদি ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে আজিলৈ আহিছোঁ, বাই বাই।